দিছিল যে লাঠি চালনা কৰিব লাগে আমি বাধ্য হ'লে নাই লাঠি চালনা কৰা নাই তেওঁলোকক অলপ আঁতৰাই দিছোঁ হাইৱে ব্লকটো মাৰা হৈছে মহিলা পুলিচ ইয়াত ইমান পৰ্যাপ্ত নহয় কিন্তু মহিলাক আপোনাৰ মহিলা কম অলপ কিয় মাৰিছে মহিলা পুলিচ কিন্তু নাই আপোনাৰ আছে আছে মহিলা পুলিচ আছে আমাৰ পৰ্যাপ্ত নাই আমি দেখা তিনিগৰাকী মহিলা পুলিচ আছে আৰু মহিলাক আমাৰ জেণ্টছ পুলিচ মাৰিছে স্যাৰ আমাৰ ফুটেজ আছে নাই মাৰ ঠিক আছে কিয় আক্ৰমণ হাইৱে ব্লকটো নহ'ব মাৰিছে হাইৱে ব্লক নহ'ব আপোনাক কোনো অনুমতি হাইৱে ব্লক হাইৱে কিয় মাৰিছে আপুনি SDPO ছাৰজনে নেকি SDPO ছাৰ হ'ব নেকি তাই একজনৰ ষ্টুডেণ্টক মাৰিছে আৰু ষ্টুডেণ্টক মাৰিছে ডাঙৰকৈ মোক ইয়াতে লাগছে ভৰিত তাক মাৰাটো মোকো লাগিছে ইয়াতে ভৰিত লাগছে নহয় এইটো ছাৰ আপোনাকো মাৰিছে নেকি মোক লাগছে SDPO ছাৰে মাৰিছে কোনে মাৰিছে SDPO ছাৰে আপোনাক মাৰিবলৈ মহিলা পুলিচ লাগিব কিন্তু SDPO ছাৰ আপোনাক কেনেকৈ মাৰিলে আপুনি কি ক'ব এই ক্ষেত্ৰত নাজানো ই কেনেকৈ মাৰিছে বৰ্বৰ আক্ৰমণ কিয় ছাৰ ষ্টুডেণ্টৰ ওপৰত বৰ্বৰ আক্ৰমণ কৰি আছে কিয় ছাৰ ইয়াত ষ্টুডেণ্ট আপুনি ক'বলৈ দিবনে ক'ত হাত উঠোৱা দেখিলে আপুনি ক'ত হাত উঠোৱা দেখিলে আছে ছাৰ আছে ছাৰ মাননীয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আছে ৰোড ব্লক কৰিব নোৱাৰে আপোনালোকে গতিকে ৰাস্তাটোৰ পৰা আঁতৰি দিয়ক গাড়ীখিনি অহা যোৱা কৰিবলৈ ওচৰ ল'ব দিয়ক আপোনালোকে ৰাস্তাৰ পৰা আঁতৰি দিয়ক আপোনালোকে ৰাস্তাৰ পৰা আঁতৰি দিয়ক কুটি গেল গেল কুটি আপোনাৰ সন্মুখত ষ্টুডেণ্ট মাৰি আছে কি ক'ব আপুনি ছাৰ আপোনাৰ অলপ সময় পাছত যি ক'ব লগা আছে মই অলপ সময় পিছত কৈ আছোঁ আপোনালোকে খন্তেক ধৈৰ্য ধৰক